কথা প্ৰতিধ্বনি তুলি বা আনৰ অধীন হৈ থাকি সভ্যতা চৰম লক্ষ্যত উপনীত হ'ব পাৰিবা জানো? বীৰ ভূজ্য বসুন্ধৰা ভাৰতবৰ্ষৰ নাৰী আদৰ্শ সীতা সাবিত্ৰী দময়ন্তী তোমালোকৰ উপাস্য দেৱতা সৰ্বত্যাগী উমানাথ শংকৰ তোমাৰ বিবাহ ধন সম্পত্তি জীৱন আদি একোৱে যে ব্যক্তিগত সুখৰ বাবে নহয় সেই কথা নাপাহৰিবা। তোমাৰ জীৱন মাতৃ পূজাৰ বাবে উৎসৰ্গিত নাপাহৰিবা যে তোমাৰ সামাজিক স্থিতিও বিশ্ব জননীৰ ছাৰ মাথোন নাপাহৰিবা যে অশিক্ষিত দৰিদ্ৰ অজ্ঞান মুচি মেটৰাদি তোমাৰে তেজমঙৰ তোমাৰে ভাতৃ হে বীৰ সাহ আৰু গৌৰৱেৰে তুমি সকলোকে জনোৱা যে তুমি ভাৰতীয় কোৱা যে প্ৰত্যেক ভাৰতীয়ই মোৰ ভাতৃ অজ্ঞান দৰিদ্ৰ নিকিন ব্ৰাহ্মণ অচ্যুত সকলো ভাৰতীয়ই মোৰ আপোন তুমি সামান্য বস্ত্ৰ পৰিধান কৰি গৌৰৱে মুক্ত কণ্ঠে জনোৱা ভাৰতবৰ্ষ তোমাৰ ভাৰতৰ দেৱ দেৱী তোমাৰ পূজ্য ভাৰতৰ সমাজ তোমাৰ শৈশৱৰ আশ্ৰয় যৌৱনৰ ফুলনি আৰু তোমাৰ বাৰ্ধক্যৰ স্বৰ্গ বাৰাণসী ধাম সেই ভাতৃ কোৱা ভাৰত ভূমিয়ে মোৰ স্বৰ্গ ভাৰতৰ মংগলে মোৰ মংগল দিনে নিশাই গৌৰৱতী জগত মাতৃক তোমাক মনুষ্যত্ব দিবলৈ প্ৰাৰ্থনা কৰা মহাশক্তিদায়িনী মাতৃয়ে তোমাৰ দুৰ্বলতা নাশ কৰি তাৰ পুৰুষতা দূৰ কৰক তোমাক প্ৰকৃত মানুহ কৰি তোলক স্বামী বিবেকানন্দ